গাইজ এতিয়া ভাত খাবলৈ যাম আমি ৰাতি ডিনাৰটো তাতেই হ'ব খুৰীহঁতৰ ঘৰত যাম এতিয়া আমালৈ যাবলৈ এয়া গাইজ মই আহি পালোঁ খুৰীহঁতৰ ঘৰ মই দেখাম হা কি কি বনাইছে আইতে এয়া আলু কাটি আছে এয়া এইফালে কি বনাই আছে মাটি দাইল বনাই আছে ভাত হৈ গৈছে কিন্তু এতিয়া মাংসটো বাকী আছে লোকেল মুৰ্গী গাইজ লোকেল মুৰ্গী পুৰা খাম আজি চাহ খাম এতিয়া চাহ লৈ গৈছোঁ এইয়া চাহ খাম এতিয়া কেলে এইয়া চব চাহ খোৱাত বিজি তেল পিঠা আৰু লাল চাহ নিমকি মোক এইয়া মাংস বনি আছে জুইত এই গৰমত জুইত মাংস গেছত বনোৱাতকৈ জুইত বনোৱা মাংসটো বেছি টেষ্টি লাগে হয়নে নহয় গেছ ক'ব ভাত বাঢ়ি আছোঁ মই সেনেকৈ যাম এয়া উখোৱা চাউলৰ ভাত আৰু মাটি দালি এইখিনি খাৰে মাটি দালিখিনি খাৰেদি বনাইছোঁ কোনে কোনে খাৰ দি খাই ভাল পায় আমাৰ বাৰু সেই খাৰ দি বেছি খোৱা হয় এয়া গাইজ আমি ভাত খালোঁ অঁ ময়ো খাই দিওঁ আৰু আমাৰ মানে ডাইনিং আছে কিন্তু হেৰি সৰুৰ পৰাই মানে মাটিত খাই খাই অভ্যাস হৈ গ'ল যে মানে মাটিত খালেহে আমাৰ ভাল লাগে ডাইনিংখন এনেই পৰি আছে অ'কে গাইজ গুড নাইট মই খাওঁ দেই ভাত